1962 চনত সিদ্ধি সমানত ৰেভিনিউ মিনিষ্টাৰ থাকোঁতে 1900 বিঘা মাটি ডি ৰিজাৰ্ভ কৰিছিলে পাবৰ ৰিজাৰ্ভ কৰিব। 1900 বিঘা মাটি ডি ৰিজাৰ্ভ কৰাৰ পাছত পাবৰ ৰিজাৰ্ভৰ সংৰক্ষিত মাটি থাকিল 21,000 হেক্টৰ। সেই মাটিখিনি বৰ্তমান ৰিজাৰ্ভ হৈ থকা নাই, বেদখলত আছে, সংৰক্ষণ তাত নাই। এই বিষয়ে মোতকৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত পুংখানুপুংখ তথ্য থাকিব, কিন্তু মই তাত এখন থকা ফলকত লিখা সংৰক্ষিত বনাঞ্চলৰ কালিটো আপোনালোকে জানিবলৈ দিলোঁ। আৰু আপোনালোকে নিজে গৈ তাত দেখিব যে তাত অভয়াৰণ্য আছিলে, সেইখন বনৰীয়া ম'হ আছিলে, বনৰীয়া ম'হ তাত নাই। এগাল বান্দৰ আছিলে, বান্দৰগাল তাত নাই। বাঘ আছিলে, সেই বান্দৰখিনিতে বিশেষ টাউনলৈ গুচি গ'ল। এতিয়া তাত অভয়াৰণ্যত অভয়েৰে বাস কৰিছে কিছুমান মানুহ। ক'ৰ পৰা কেতিয়া কেনেকৈ আহিল নাজানো, কিন্তু এটা কথা ক'ব লাগিব যে বেদখল আৰম্ভ হৈছে প্ৰথমবাৰ আফাজ মৌলবী যেতিয়া নাওবৈচা সমষ্টিৰ MLA জিকিছিল, যিদিনা ইলেকশ্যনৰ ৰিজাল্ট দিছিল, সেইদিনা হাজাৰ সংখ্যক মানুহে গাঁৱলৈ পাবৰ ৰিজাৰ্ভ বেদখল কৰিছিল। সেইটো মই স্পষ্টভাৱে দেখা পাবৰ ৰিজাৰ্ভ বিষয়ে মই ইমানেই ক'লোঁ। ইয়াত যি 1900 বিঘা মাটি পাবৰ ৰিজাৰ্ভৰ পৰা ডি ৰিজাৰ্ভ কৰি 5খন সত্ৰক মাজুলীৰ পৰা উঠাই আনি অসম চৰকাৰে ইয়াত সংস্থাপন কৰিছিল। পুৰণি কমলাবাৰী, নতুন কমলাবাৰী সত্ৰ, আজিয়াৰাইন সত্ৰ, সাকুপৰা সত্ৰ, বেঙেনাটি সত্ৰ। এই 5খন সত্ৰৰে 2খন সত্ৰ, পুৰণি কমলাবাৰী সত্ৰ আৰু নতুন কমলাবাৰী সত্ৰ, 2খন সত্ৰকে ন্যায় বলপূৰ্বক মাৰি কাটি মানুহ মাৰিলে তেওঁ মুখীয়া 2জন ঘৰ ভাঙি ইয়াৰ পৰা উচ্ছেদ কৰি খেলিলে। তেখেতলোকে ইয়াত দখল ল'ব নোৱাৰিলে। মাটিটো এতিয়াও চৰকাৰী হৈ আছে, কিন্তু ন্যায় আহিলে ঘৰ সাজি পকা ঘৰ সাজি আছে। মাটিটো কিন্তু চৰকাৰী, মাটিটো চৰকাৰী, ন্যায় কিন্তু পকা ঘৰ সাজি আছে। আৰু বৃহৎ বৃহৎ ফিচাৰীডাল চৰকাৰী। সেই একেটা প্ৰক্ৰিয়াৰে আজিয়ালিঙি সত্ৰক উচ্ছেদ কৰাৰ বাবে ওচৰত থকা ইছলাম ধৰ্মী মানুহৰ উপদ্ৰৱত ইয়াত আমি দৃষ্টিব নোৱাৰা হৈছোঁ। যিহেতু এই সত্ৰত নামঘৰৰ মণিকূটত বিগ্ৰহ, আমাৰ পূজনীয় যিটো বিগ্ৰহ থাকে, বিগ্ৰহ একদম উঠাই লৈ গৈছে দুইবাৰ। আৰু এই সত্ৰৰ ডেকা সত্ৰাধিকাৰজন তেওঁলোকে দিনতে হাতত ধৰি মাৰিলে। আৰু মোৰ ঘৰত 18 বাৰ চুৰ কৰিছে। টাইম টু টাইম মোৰ গোহালিৰ পৰা 42টা গৰু দিছে। সত্ৰৰ বিভিন্ন ঘৰৰ মানুহক এনেদৰে উপদ্ৰৱ কৰিছে। ইয়াত ৰায়টিং কৰিছে, ৰেপিং কৰিছে, ডাকাইতি কৰিছে। মানে ইণ্ডিয়ান পেনাল কোডত এনে ধাৰা নাই যিবিলাক মুছলমানবিলাকে ইয়াত এই উৎপীড়ন কৰা নাই। এতিয়াও কৰি আছে। কিন্তু 1998ত এজন স্বনামধন্য লোক ৰবীন্দ্ৰ চৌধুৰীয়ে 1998ত বাতৰি কাগজ এটা লিখা লিখিছিলে। তেখেত সংগ্ৰহালয় সঞ্চালক আছিলে।